मोननाया गोमाफिननो बारा गोबाव नाङा मिथिगौना मिथिया रायजो मोनबाय रायजो गोमाफिनबाय गोदो राजाफ्राबो रायजो गोमायोमोन এই চাচা কোনটো এই যে বিটিসি ধ্বংস হওয়াটো বিচাৰে আপনি বিটিসি ধ্বংস হব লাগে না লাগে না লাগে না তো না বিটিসি ভালো তো থাকা লাগে আগের নিচিনা আমার মা সকল আমার বাইরে সকল দিনে নিশা নিজৰ ঘৰত নিজৰ গাঁৱত সদায় ভয় ভয়কে থাকিব লাগে ৰাতিপুৱালে আৰ্মি আহে ৰাতিপুৱালে পুলিচ আহে এই পৰিৱেশটো সলনি কৰাৰ কাৰণে আগত হাগ্ৰামা চৰকাৰে কেতিয়াও চিন্তা কৰা নাছিলে नोंनि न'आव थानानै जै बर' हारिनि जै होनबाय थाबानो बर' हारिया थांनानैबो थाया नोंनि न'आव थाबाय थानानै नोङो डिमापुर माइबांनि मेथाइ खनै खनै सेरजा दामै दामै गाबबाय थाबाबो हारिया थांनानै थाया थांनानै थायो बबाव बे जे गोदान मुगानि कम्पिटिशनाव मालायजोंबो कम्पिट खालामनानै गावनिखौबो फसंलांनो हानायावसो जोंनि हारिया थांनानै थायो दा सासे गेदेमा सानसुमैनि बाथ्राखौ आं भाटारमारि बर' थुनलाइ आफादनि मोनसे कनफारेन्स जादोंमोन हयतोबा 75-76 आव अपेन सेसनाव प्रसेनजित ब्रह्मआ मोनसे लेक्सार होदों गोदान बर' माहारिफ्रा थांनानै थानोबा आबै आबौनि गोथै हाखराव थांनानै गाबबाय थाबानो थांनानै थानाय नङा बे गोथै हागरनिफ्राय मोनसे गोदान जात्रा जागायनांगोन गोदानै थांनानै थानायनि मोनसे संकल्प मोननाया गोमाफिननो बारा गोबाव नाङा मिथिगौना मिथिया रायजो मोनबाय रायजो गोमाफिनबाय गोदो राजाफ्राबो रायजो गोमायोमोन दानि गोदान भारतआवबो त्रिपुरा कक बर'फ्रा रायजो गोमाफिनदों झारखन्ड रायजो जाबाय झारखन्डीफोरनि आदिबासिफोरनि आखायाव गैया बे रायजोआ गाबोन बड'लेण्ड मोनबा बड'लेण्डनि आखायाव बिराद रैखाथि मोननानै थाबाय थागोन बेखौबो दा सान खारन रायजोआ मोननानैबो गोमाफिनो नाथाय नों जुदि बयबो पारफेक्ट मानसि जायोबा सासन बेबस्थायाव हाबनानै सासन बेबस्थाखौ माने सामलायनो हानाय मानसि जायोबा लेखा गोरों जायोबा साहित्यिक जायोबा बिगियानी जायोबा डक्टर इन्जिनियारनि अभाब गैयै जायोबा बे रायजोखौ नोंनिफ्राय रावबो सिख'नो हाया आसामाव साबसे जों रायबाय थाग्रा जाथिया दंफालाय सोरबा सोरबा ओरैहारिबो दङ जाय टटेल रायजोनि 30%ल' 30% मानसिया रायजो खुंगासिनो दं मानो होनबा बिसोर गुन गोनां गियान गोनां पारफेक्ट मानसि गोजा 70%आ रायजो खुंनो हायाखै मानो बिसोर लेखा रोङा पारफेक्ट जायाखै गुन गोनां मानसि नङा दा जों जुदि गुन गोनां मानसि जायोबा जोंनि जनसंख्या जेखि जाया मानो जोंखौ रावबो गादबनो हानाय नङा এই চাচা কোনটো এই যে বিটিসি ধ্বংস হওয়াটো বিচাৰে আপনি বিটিসি ধ্বংস হব লাগে না লাগে না লাগে না তো না বিটিসি ভালো তো থাকা লাগে আগের নিচিনা না ধ্বংস হব লাগে এই যে চাচার না কইছে কব না লাগে এই যে কোনটো এই আপনি না শুনছি এই বিটিসি ধ্বংস হব লাগে নাকি না লাগে তো না ও আমি শুনিছো কোনো জাতিয়ে বিটিসি ধ্বংস হওয়াটো বিচৰা নাই সান্থালী মানুহ আছে কই সান্থালী আপনি বিটিসি ধ্বংস হব লাগে নাকি না লাগে না ও সব জাতিয়ে কয় বিটিসি ধ্বংস হওয়াটো আমি নিবিচাৰে এই আগৰ নিচিনা বিটিসিটো শক্তিশালী হব লাগে বুলি সবে বিচাৰে কোনো মুসলিম জাতি বিচৰা নাই কোনো বেঙ্গলী জাতিয়ে বিচৰা নাই কোনো গোর্খা জাতিয়ে বিচৰা নাই কোনো রাজবংশী জাতিয়ে এই বিটিসিটো ধ্বংস হওয়াটো বিচৰা নাই বিটিসি ধ্বংস হওয়াটো বিচৰা নাই কোনো জাতিয়ে এই কারণে এই ইউপিপিএল যদি সরকার চলি থাকে তেতিয়াহলে এই বিটিসিটো ধ্বংস হব সবাই সেইটোৱে এই কারণে সবাই সব জাতি জনগোষ্ঠী আজিৰ দিনত বিপিএফ দলক সহায় কৰিবলৈ আগবাঢ়ি আহিছে আৰু আমিও কি বুলি কয় আমিও ওয়েলকাম কি কয় আদৰি লৈছো যে সঁচা আমি যিমান জাতি জনগোষ্ঠী আছে সকলোৰে দায়িত্ব আছে এই বিটিসি বাচাৱাটো আমি একেলগে কাম কৰিব লাগিব
একেলগে এই বিটিচিটো শক্তিশালী বনাব লাগিব আগৰ নিচিনা একেলগে এই বিটিচিটো আমি উন্নয়নৰ ফালে কাম কৰিবলৈ সুবিধা পাব লাগিব চেল বনোৱাৰ অৰ্থটো সেইটোৱে যে আপোনালোকৰ দায়িত্ব আছে আপোনালোকেও আগুৱাই আহক আমাৰ অনুৰোধ এটাই যে আমি বিটিচিত চৰকাৰ বনোৱাৰ পিছত প্ৰথমবাৰ এজেণ্ডা হিচাপে আছে আমাৰ মাটি পাট্টা দিয়া প্ৰমোদ বৰাই কি কৰি আছে আমিতো কৈ আছো প্ৰমোদ বৰাই এই 4 বছৰত একো কাম কৰিব পৰা নাই চাকৰিও দিব পৰা নাই আজি আই মাতৃসকলক বা মহিলাসকলক 3 বছৰ হৈ গ'ল ঠগাই আছে আমি কৈছো আই মাতৃসকলক বা আমাৰ মহিলাসকলক এনেকুৱা ঠগাব নালাগে 3 বছৰ হৈ গ'ল চাকৰি দিম বা সেলফ গ্ৰুপক পইচা দিম বা ৭৫,০০০ টকা দিম এনেকুৱা কৰি পেলাই থৈ পেলাই হাতটো আজিলৈকে দিয়া নাই এইকাৰণে আমি কৈছো প্ৰমোদ বড়ো এই আই মাতৃসকলক এনেকুৱা ঠগাব নালাগে বা মহিলাসকলক এনেকুৱা ঠগাব নালাগে যদি এনেকুৱা ঠগাই থাকে ফাপ লাগিব বুলি মই কৈ দিছো প্ৰমোদ বড়ো মহিলাসকলক এনেকুৱা ঠগোৱা নাযায় হয় না নহয় মহিলাসকলক এনেকুৱা ঠগোৱা নাযায় ফাপ লাগিব তো আজিৰ দিনত প্ৰমোদ বড়োই কি কৰিছে দুটা নতুন কাম 4 বছৰত আমি যিটো কাম কৰিব পৰা নাই কিন্তু প্ৰমোদ বড়োই এইটো কামটো কৰিছে আমি 15 বছৰ শাসন কৰিছিল তথাপিও আমি এই কামটো কৰিব পৰা নাই আমিও অলপ কিবা না নতুন সেইকাৰণে আমি 15 বছৰ শাসন কৰিছে তথাপিও আমি এই দুটা কামটো কৰিব পৰা নাই একটাটো হল এই খাৰিগাঁৱৰ পৰা কোকৰাঝাৰলৈকে যোৱা ৰাস্তাত নতুন স্পীড ব্ৰেকাৰ প্ৰমোদ বড়োৱে বনাইছে নতুন স্পীড ব্ৰেকাৰ এইটো একটা আৰু একটাটো হল খাৰিগাঁৱৰ পৰা কোকৰাঝাৰলৈকে যদি যায় প্ৰমোদ বড়োৰ ভাল প্ৰস্তাৱ পাব আপোনালোকে ভিজন নলেজ কি থাকে এইটো মিছন আৰু ফেষ্টিভেলৰ নামত মিছনৰ নামত ভাল প্ৰমোদ বড়োৰ প্ৰস্তাৱ আৰু ফেষ্টিভেল নামত ভাল প্ৰস্তাৱ এইফালেতো নাই এইফালে নাই নতুন কাম এই দুটা খাৰিগাঁৱৰ পৰা কোকৰাঝাৰলৈকে যদি যায় হিচাপ নাই প্ৰমোদ বড়োৰ বিৰাট ভাল ফটো একদম ডাঙৰ এইবিলাক কাম আমি 15 বছৰ চিপ হৈছে আমি কৰিব জানা নাই এইটো বুৰ্বক হল আমি প্ৰমোদ বড়োক এই দুটা কামটো ভালকে কৰিছে বিৰাট ভাল কাম আমি যিটো কৰিব পৰা নাই প্ৰমোদ বড়োই এইটো কৰিছে একটাটো হল স্পীড ব্ৰেকাৰ একটাটো হল ডাঙৰ পোষ্টাৰ এই মিছন ফেষ্টিভেল ইয়াৰ নামত ডাঙৰ কিমান চাব খাৰিগাঁৱৰ পৰা কোকৰাঝাৰলৈকে একবাৰ যদি খালি কেতিয়াবা যদি যায় এইটো দেখিব কিন্তু ইফালে নাই দেই কোকৰাঝাৰত কৰিছে বেচৰা হেডকোৱাৰ্টাৰত আমি কিন্তু এইটো কৰিব পৰা নাই বা জানা নাই ধন্যবাদ থাকিল প্ৰমোদ বড়ো আপুনি 4 বছৰত আমি যিটো কৰিব নোৱাৰা কামটো আপুনি যে কৰিছে ধন্যবাদ থেংক ইউ ধন্যবাদ লাগে না আমি কৰিব পৰা নাই এই কামটো সি কৰিছে 15 বছৰত 17 বছৰত আমি এই কামটো কৰিব পৰা নাছিল আমি ধন্যবাদ দিবই লাগিব প্ৰমোদ বড়ো যিটো কাম আমি কৰিব পৰা নাই সি কৰিছে বেচৰা खेबथाम भोट होनानै बिपिएफ सरकारखौ पावाराव दोनदोंमोन नाथाय गोजोन लाबोनो हायाखैमोन खौसेथि लाबोनो हायाखैमोन मोजां थासारि लाबोनो हायाखैमोन তিনিবাৰকে ভোট দি বিপিএফক ক্ষমতাত ৰাখিছিলে বিটিআৰ অঞ্চলৰ ৰাইজে কিন্তু তিনিবাৰ ভোট দিয়াৰ পিছতো বিপিএফ দল আৰু বিপিএফৰ নেতৃত্বই না এই অঞ্চলত শান্তি ঘূৰাই আনিব পাৰিছে না ইয়াতে ভাল পৰিৱেশ সৃষ্টি কৰিব পাৰিছে না নিৰাপত্তা প্ৰদান কৰিব পাৰিছে না আমাৰ মাজত যি জাতি জনগোষ্ঠীৰ মাজত ভাতৃত্ব আৰু মৰম ইটো ঘূৰাই আনিব পাৰিছিলে একো কৰিব পৰা নাছিলে কিন্তু একবাৰৰ কাৰণে যেতিয়া বিটিআৰ অঞ্চলৰ ৰাইজে সিদ্ধান্ত ললে যে আমি এই যে দুৰ্নীতি ভ্ৰষ্টাচাৰ দাদাগিৰি ভয় খোৱা বিপিএফ ইটো দুচাই পেলাই ইউপিপিএলৰ বিজেপিৰ চৰকাৰ আনিম বুলি যেতিয়া সিদ্ধান্ত ললে
আজি বিটিআর অঞ্চলের পরিবেশ সলনি হয়ে গেল जेब्ला रायजो राजाफ्रा थांखि लाबाय बे थगायसुला मानसिफोरखौ सिगिग्रा जौ जुवाखौ मोजां मोनग्रा गाज्रि थासारिखौ मोजां मोनग्रा बे हाग्रामा महिलारि आरो बिपिएफ हान्जाखौ जेब्ला बोखारनानै इउपिपिएल बिजेपिनि सरकार लाबोनायनि थांखि लाबाय बिनिफ्रायनो दिनै बिटिआर ओनसोलाव रायजो राजाफ्रा गोजोन थासारिखौ मोननो हाबाय दामा गोनां रायजोफोर दिनै जोङो सरकाराव दङ बे ओनसोलनि रायजो राजाफोरखौ सिगिनो थाखाय नङा जोङो दिनै सरकाराव दङ बे ओनसोलनि रायजो राजाफोरखौ थगायनो थाखाय नङा जों सरकाराव दङ बे ओनसोलनि रायजो राजाफोरनि गोजोन आरो खौसेथिखौ दिनै नष्ट खालामनो थाखाय नङा जों सरकाराव दङ आइ आफा रायजो राजाखौ सिबिनो थाखाय जों सरकाराव दङ आइजो माहारिखौ सिबिनो थाखाय जों सरकाराव दङ फरायसाफोरखौ जोथोन लानो थाखाय जों सरकाराव दङ आबादारिफोरखौ जोथोन लानो थाखाय जों सरकाराव दङ मोजां बिथांखिफोरखौ लाबोनानै बे ओनसोलखौबो गुबुन गुबुन जौगानाय ओनसोल बायदियै जोङो दावगालांनो थाखाय दा बिनि थाखायनो क'क्राझार जिल्लायाव दिनै जोंहा एमएलए दङ लरेन्स इस्लारि जोंहा एमएलए दङ जिरन बसुमतारी जोंहा दिनै इउपिपिएल बिजेपिनि इएमफोर दङ एमसिएलएफोर दङ जों खौसे जानानै बे ओनसोलनि जौगानाय चिरां जिल्लायाव जोंनि एमएलए जोंनि एमपि जोंनि इएम एमसिएलए खौसे जानानै बे ओनसोलनि जौगानायनि हाबा मावदों रायजोफोर আমি উন্নয়নৰ কাম কৰি আছো আৰু আজি যি মাসকলে 30-40টা বছৰ অশান্তিত থাকিব লগা হ'ল সেই মা বাইদেউসকলক যাতে সমাজক নেতৃত্ব দিব পাৰে ইয়াৰ কাৰণে আমি কমসে কম 20টা নতুন নতুন প্ৰজেক্ট স্কিম আমি আনিছো बे ओनसोलनि आइजो माहारिया जाहाथे जौगालांनो हायो आरो समाजखौ दैदेननो हायो न'खरखौ दैदेननो हायो बिनि थाखाय 20नि बारा जोङो गोदान स्किम लाबोदों आइजो माहारि जौगानायनि थाखाय आरो আজি এই স্কিম বিলাক বাস্তৱত ৰূপায়ণ হ'বলৈ গৈ আছে আপোনালোকে আমাক মৰম দিছে আপোনালোকক সেৱা কৰাটো আমাৰ দায়িত্ব नोंथांमोना जोंनो अननाय होदों दिनै नोंथांमोना जोंखौ समाज फोसाबनो समाज जौगाना खामानि मावनो थाखाय नोंथांमोना जोंनो सुजुग होदों नोंथांमोनखौ सिबिनाया जोंनि दायित्व गियान सोरां बिथांखि दङ আমার জ্ঞান সোরাং বিথাঙ্কি আছে এই জ্ঞান সোরাং বিথাঙ্কি 5000 করে ছাত্র ছাত্রী কিবা কিতাব কিনিবৰ কাৰণে বহি কিনিবৰ কাৰণে দিছো আগতে বিপিএফৰ সরকারত এক মুঠা খুটা অলপ কম্বল ফুটা ফাটা কম্বল পুরানা কম্বল দি পেলাই তেখেত সকলে আমার মা বাইদেউ সকলক ঠগাই ভোট লবলৈ চেষ্টা কৰিছিল আমি এতিয়া এই ফাটা ফুটা কম্বল ফুটাৰ জায়গাত 5000 টাকা ছাত্র ছাত্রী ইতিমধ্যে 27000 ছাত্র ছাত্রী ইতিমধ্যে আমি দিবলৈ সক্ষম হৈছো 5000 কৰি জ্ঞান সোৰাং বিথাঙ্কি অনসাই বিথাঙ্কি আছে এই অনসাই বিথাঙ্কি আমার বাইদেউ সকলৰ কাৰণে যে ইয়াত 5000 কৰি টকা দিয়া হয় আৰু ইতিমধ্যে 27000 বাইদেউ সকলক আমি 5000 কৰি টকা দিবলৈ সক্ষম হৈছো আলাৰি সোৰাং বিথাঙ্কি আমাৰ মন্দিৰ বিলাক থানচালি বিলাক গুখাই ঘৰ বিলাক মানজি থান বিলাক এই বিলাক অনুষ্ঠান বিলাকত সদায় আমার বাইদেউ সকল আমার মা সকল সদায় বিচাৰে যে আমার থানচালি মন্দির বিলাক ভাল হোক এই কারণে এই বছর 664 জন মন্দির থানচালি বিলাকত আমি 2 লাখ টাকা দিয়া আমি আরম্ভ করিছো যাতে আমার মন্দির থানচালি গুখাই ঘর বিলাক ঠিক হয় আমি মহিলা মার্কেট আরম্ভ করিছো কারণ অর্থনীতি আগুৱাই যাব লাগিলে কিনা বেচাটো সবে কৰিব লাগিব কিন্তু মহিলা সকলৰ কাৰণে বহুত বজাৰত ভাল টয়লেট নাই ভাল ব্যৱস্থা নাই আৰু কিছুমান যি সকলে মাতৃ হয় সন্তানক লৈ বজাৰত যায় সন্তানৰ কাৰণে অলপ সময় 5 মিনিট সন্তানৰ লগত বহিবলৈ জায়গা নাথাকে এই কাৰণে বিটিআৰ অঞ্চলত 40টা সমষ্টিত আমি 40টা মহিলা মাৰ্কেট বনাই আছো যত নেকি বাইদেউ সকলৰ কাৰণে ভাল টয়লেট থাকিব নিজৰ শিশুক লৈ পেলাই 5 মিনিট বহিবৰ কাৰণে জায়গা থাকিব আৰু মার্কেটটো কমপ্লিটলি এটো পকি ঘৰৰ মার্কেট হ'ব তাত গুদাম থাকিব কোনবা যদি বিক্রি কৰিব নোৱাৰে গুদামত থৈ আহিব পাৰিব এটো কত হোৱা নাই বিটিআৰ অঞ্চলতে প্ৰথম আমি মহিলা মার্কেটটো কৰিবলৈ গৈ আছো আৰু এই বছৰ 11খন মহিলা মার্কেট আমাৰ নিৰ্মাণ কৰা হৈ গল আমাৰ 5খন কাউন্সিলিং সেন্টাৰ কৰিছো এতিয়া পুৰুষবিলাক অলপ বেয়া পাব পাৰে আগৰ পৰা চলি আছে আজিকালি কমিল মদ খাই মাৰামাৰি হয় কিছুমান হিংসা হয় যেটো নেকি ডোমেস্টিক ভায়োলেন্স বুলি কয় কিছুমান এই পৰিবেশৰ পৰা বিটিআৰ অঞ্চলটো মুক্ত কৰিবৰ কাৰণে
আমাৰ WCD ডিপাৰ্টমেণ্ট ওমেন এণ্ড চাইল্ড ডিপাৰ্টমেণ্টৰ পৰা যোৱা বছৰৰ প্ৰায় আমি 5টা কাউন্সিলিং চেণ্টাৰ চলাই আছো য'ত মাৰামাৰি হয় য'ত কাজিয়া হয় আমি জানো যেতিয়া মাক আৰু দেউতাকৰ কাজিয়া হয় ল'ৰা ছোৱালীয়ে বহুত কষ্ট পায় কাৰ লগত থাকিম কাৰ লগত নাথাকিম আৰু যেতিয়া কাজিয়া হয় ইয়াৰ পিছত ঘৰখন অশান্তি হৈ যায় এই কাৰণে এনেকুৱা কাজিয়াবিলাক যাতে কেতিয়াও নহয় কোনোবা ড্ৰাগছ খাই এই মানুহজনক ঠিক কৰিব লাগে কোনোবা ভাং খাই এই মানুহক ঠিক কৰিব লাগে কোনোবা বেছিকে মদ খাই এই মানুহক ঠিক কৰিব লাগে ঘৰত অশান্তি কৰি থাকে ইয়াৰ কাৰণে আমি 5টা কাউন্সিলিং চেণ্টাৰ বনাইছো যাতে বিটিআৰ অঞ্চলত অহা 5 বছৰৰ ভিতৰত এনেকুৱা ভাঙাৰু মদাৰু মানুহবিলাকক ঠিক কৰিব পৰা যায় এইটো আমাৰ বাইদেউসকলক মাসকলক টাৰ্গেট কৰি বনোৱা হৈছে আমি এতিয়া 94খন আমাৰ CLF আছে এই 94খন CLF ৰ অফিসটো এই বছৰ আমি 40টা অফিস আৰু অহা বছৰত বাকিখিনি নিৰ্মাণ কৰি সকলো CLF ৰ অফিস বনাই দিবলৈ গৈ আছো কাৰণ যেতিয়া ৰাস্তা দি গৈ পাও মই দেখা পাও গছৰ তলত বাইদেউসকলে মিটিং কৰি আছে কেতিয়াবা বৰষুণ পৰিলে প্লাষ্টিক বাৰী কাৰবা মানে গোহালি ঘৰত বহি মিটিং কৰি আছে এই সমস্যাটো সমাধান কৰাৰ কাৰণে বিটিআৰ সরকারে কোনো সরকারে করা নাই প্রথম এই বিটিআর কাউন্সিল সরকারখনে আমি 94খন CLF ৰ ডাঙৰ 20 লাখ টকাৰ অফিস বনাই দিবলৈ গৈ আছো আপোনালোকৰ কাৰণে এতিয়া ইতিমধ্যে ওমেন FPC বনাইছো আমি ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী ইতিমধ্যে 19টা মহিলাৰ কাৰণে ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী গঠন কৰা হ'ল মই আপোনালোকক অনুৰোধ কৰিছো আজিকালি বাইদেউসকলে বহুত এক্টিভ হয় কিবা নহয় কিবা কাম কৰি থাকে আৰু হিটো দেখা পাই বলাই আমি মহিলা ফ্ৰেন্ডলি মেচিনো দিছো এতিয়া মহিলাসকলে ট্ৰেক্টৰ চলাব পাৰে আৰু মহিলা যি ট্ৰেক্টৰ দিছো এই ট্ৰেক্টৰটো পাতল হয় কিন্তু এটা ট্ৰেক্টৰতে আপুনি 6টা কাম কৰিব পাৰে এই ট্ৰেক্টৰদি আপুনি পানী দিব পাৰে পানীটো মাটিত মাত্ৰ নহয় গছৰ ওপৰলৈকে পানী দিব পাৰে ই যদি আপুনি বীজ কিচিব পাৰে গছ ৰুব পাৰে এই ট্ৰেক্টৰত 6টা ব্যৱস্থা আছে আমি ইতিমধ্যে 100খন এই ট্ৰেক্টৰ দি প্লাই চাইছো কোকৰাঝাৰতো বহুত দিয়া হৈছে এইটো বাইদেউসকলৰ কাৰণে লগতে আমি এই FPC খিনি 19টা FPC ৰ ভিতৰত কিছুমান FPC ইতিমধ্যে চৰকাৰৰ ধন পাবলৈ সক্ষম হৈছে বিটিআৰ চৰকাৰে কেইদিনমান আগতে আমি 106খন যেটো আমাৰ ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী আছে তেখেতসকলক আমি 1.5 লাখ টকাৰ চেক দিছো ইতিমধ্যে চিৰাং ডিস্ট্ৰিক্টত এটা মহিলা যেটো গাখীৰৰ ক্লাষ্টাৰ আছে তেখেতসকলক আমি প্ৰায় 35 লাখ টকা দিবলৈ গৈ আছো যাতে তেখেতসকলে ভালকে দুধ উৎপাদন কৰিব পৰা যায় আগৰ চৰকাৰে খুটা দিছিলে কিন্তু তেখেতসকলে ট্ৰেইনিংও দিয়া নাছিলে খালো দিয়া নাছিলে এতিয়া আমি উল্টা কৰিছো যি সকলক খাল দিয়া হ'ব ট্ৰেইনিং দিয়া হ'ব তেখেতসকলকে খুটা দিয়া হ'ব যাতে তেখেতসকলে কাপোৰটো বুই প্লাই উপাৰ্জন কৰিব পাৰে আৰু তেখেতসকলক ডাইৰেক্ট মাৰ্কেটৰ লগত লিংক কৰি দিয়া হ'ব কাপোৰ বেচিবলৈ ইফাল কিফাল যাব নালাগে ডাইৰেক্ট মাৰ্কেটৰ লগত লিংক কৰা হ'ব এই কাৰণে হ্যান্ডলুম ক্লাষ্টাৰ হ্যান্ডলুম মিশন এতিয়া আমি আকৌ সেৰিকালচাৰ মিশন বনাইছো আমাৰ হাজাৰ মহিলাসকলে বাইদেউসকলে পলু যেটো পোকা আছে এইটো পালন কৰে আৰু এতিয়া আপোনালোকে জানে অকল মহিলাৰ হাতেদি পলু পালন কৰি বছৰত বিটিআৰ অঞ্চলত 400 কোটি টকা আহে মাত্ৰ এইটো পোকা পালন কৰি আমাৰ বাইদেউসকলৰ এম্ফৌ ফিনাनै না বছৰচিয়াও 400 কোটি টাকা ভয় বে ফিটিপক ফাননাनै এটা এই বস্তুটো আমি মেচিন লগাই পেলাই খুটা বনাবৰ কাৰণে বিকো जोङो মেচিন লাবনাनै জি দানে থাকে जोङो माखासे दिनै इन्डास्ट्रियलाइज खालामनायनि बेबस्थाखौ लागासिनो दङ दा बिनि थाखायनो सेरिकालचार मिशन আমাৰ আই অঞ্চল বিতাংকি আৰু এই বছৰৰ পৰাই কেইদিনমানৰ পৰাই আৰম্ভ হৈ যাব তাত আই অঞ্চল বিতাংকিটো আমাৰ বাইদেউসকলক হাই ৰিস্ক প্ৰেগনেন্সি সকলক সহায় কৰাৰ কাৰণে এটা ডাঙৰ আঁচনি লোৱা হৈছে হেলথ ডিপাৰ্টমেন্টৰ তৰফৰ পৰা দাবি আই অঞ্চল বিতাংকিও जोङो दिनै मदद होनायनि थाखाय जायफोर हाई रिस्क प्रेगनेन्सि जोंनि हेल्थ डिपार्टमेन्टनिफ्राय बे हाबाफारिखौ लानाय जादों जोङो इतिमধ্যে पिक मिशन अमानि जि मिशन नोंथांमोना मिथिबाय गड मिशनखौ मिथिबाय आरो बे गासैबो मिशना आइजोफोरजों लिंक थानाय मास्टरर साकरिবিলাক फिलाप হ'বলৈ গৈ আছে আজি বাইদেউসকলে মাসকলে বহুত কষ্ট কৰি ল'ৰা ছোৱালী পঢ়াইছে আগৰ চৰকাৰৰ দিনত
হাজার লাখ টাকা ঘুষ দি পেলাই চাকরি লব লাগা হয়েছিল কিন্তু আজি আমি এই হাজার লাখ টাকা যে ঘুষ দি চাকরি দিয়া ইটো জিরো করে দিল আমার দিনত খালি ইন্টারভিউ পাস করিলে হল 1 টাকাও ঘুষ দিব নালাগে সবে চাকরিটো ফ্রি পাই যাব ইটো আজির পরিবেশ তো এই কারণে পরিবর্তন এই কারণে কইছো আমি যে শান্তি আহিল নিরাপত্তা আহিল মহিলা সকলে বাইদেউ সকলে মা সকলে সদায় শান্তি বিচাৰে আৰু বৰ্তমানত যি বিটিআৰত সরকার আছে ইউপিপিএল বিজেপি সরকার এইটো হল শান্তি বিচৰা সরকার শান্তিটো আমাৰ অঞ্চলত চিৰস্থায়ী হ'ব লাগিব কোনো কাৰণতে যাতে শান্তি ইয়াৰ পৰা আৰু গুছি না যায় ইয়াৰ কাৰণে এই সরকারখনে যিকিনো ত্যাগৰ বিনিময়ত শান্তি প্ৰতিষ্ঠা শান্তি যুগমীয়া কৰাৰ কাৰণে আমি কাম কৰিম আগলনি শিবা সিডি ফান্ড নাই मोनसे फान्ड बानायदोंमोन बे सिडि फान्डआ बयनिख्रुइ जाख्ल'नायनि लामामोन बे सिडि फान्डजोंनो नङै खामानि देखायनानै कौटि रांखौ जालांजोबबाय दा नैबे समाव जोङो बेबायदि सिडि फान्ड बानायनानै रां जाख्ल'नायनि लामा बानायाखै बेबाराव जोङो बानायदों जे जोंनि आइजो जौगानायनि थाखाय एक्सट्रा फान्ड गथ'फोर जौगानायनि थाखाय एक्सट्रा फान्ड सोलोंथाइ जौगानायनि थाखाय एक्सट्रा फान्ड आरो दिनै जोंनि गरिब गुन्द्रा नखरनि गथ'फोरखौ दिल्लीयाव जोङो फरायनो थिनहरदों जोङो गुवाहाटीयाव फरायनो थिनहरदों जाहाथे बिसोरो आईएएस आईपीएस डाक्टर इन्जिनियार जानो हायो बेखौ जोङो दिनैनि सरकारा नोजोर होदों रायजोफोर दा बेनिखायनो आं नोंथांमोननिसिम बयनिसिमबो दिनै साबायखर बावदों बे गोदान जांख्रिथाय सोलोंथाइ आरो रांखान्थिनि जांख्रिथाय बिटिआर ओनसोलाव अरायसम मोजां थासारि गायसननायनि जांख्रिथाय बेजों लोगोसे जौ जुवा बायदिसिना गाज्रि थासारिनिफ्राय समाजखौ रैखाथि होनायनि जि जांख्रिथाय इउपिपिएल बिजेपि निफ्राय सरकार दानायनि गेजेरजों मावनो लादों बेवहाय नोंथांमोना बयबो दिनै मदद होदों आरो फैबाय थानाय समावबो मदद होगोन आं बेखौ मिजिंथिदों।